নমস্কাৰ, মই নাজিতৰা আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আছোঁ এইটো ৰূপত এটা শ্বুটিং চলি আছে, তাৰ বাবে আহিছোঁ। সেনেকুৱা ৰূপটোত আছোঁ, মাক হৈছোঁ আৰু আপোনালোকক দেখাই থাকিম কি হৈছে ইয়াত। বলকচোন যাওঁ আৰু আপোনালোকক ইয়াতে জনাই দিওঁ, মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ। তেনেহ'লে বলকচোন যাওঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আছে মায়াশ্ৰী, নমস্কাৰ। তেখেত এজন মেকআপ আৰ্টিষ্ট হয়। মোক দেখিছে এইটো হাজত আছোঁ, আমি এখন শ্বৰ্ট মুভি কৰি আছোঁ, তাতে সৰু কেৰেক্টাৰ এটা কৰি চাইছোঁ। মোক মেকআপ কৰিছে আৰু বহুত কেইজনক তেখেতেই মেকআপ কৰিছে, ব্ৰাইডেল মেকআপো কৰে। আপোনালোকে যদি কৰাবলৈ বিচাৰে তেন্তে আপুনি কণ্টেক্ট কৰিব পাৰে। তেখেতক কণ্টেক্ট কৰিবলৈ হ'লে মোৰ ইউটিউব চেনেলতো কমেণ্ট কৰিব পাৰে, নহ'লে তেখেতৰ ইনষ্টা या ফেচবুকতো কমেণ্ট আপোনালোকে মেছেজ কৰি কণ্টেক্ট কৰি ল'ব পাৰে। তোমাৰ ইনষ্টাগ্ৰামৰ সেইটো কৈ দিয়া। ইনষ্টাগ্ৰামত মোৰ মায়াশ্ৰী হিলদেৰ বুলি আছে আৰু ফেচবুকতো সেই একেই নামেৰে আছে, তাতে নাজিতৰা কোৱাটো সঁচা হৈ থাকিলে। শ্বুটিং চলি আছে, তাৰ মাজতে আমি কথা পাতিম মধুদাৰ লগত। নমস্কাৰ। মধুদাই ডাইৰেকশ্যন দিছে, আপুনি কৈ দিয়ক অকণমান। নমস্কাৰ, মই মধু গগৈ। আপোনালোকে চিনি পাই চাগে, কিন্তু যিদিনা নাজিতৰা এটা নতুন চেনেল খুলি আছে, আপোনালোকে পাই আছে। নাজিতৰা ভাল ভাল ভিডিঅ' দি থাকে, কিন্তু আপোনালোকে এই চেনেলটো প্ৰথম কথাত ছাবস্ক্ৰাইব কৰিব, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এটা কথা হ'ল, নাজিতৰা এক্টিং কৰিছে আগতে বহুত ভাল বিহু নাছিলে, আৰু মানে কি হ'ল কাৰণবশতঃ কিছুমান কাৰণবশতঃ মানে তাই অলপ পঢ়া শুনা ক্ষেত্ৰৰ কাৰণে তেওঁ নাচটো বিৰত ৰাখিলে। তাই আকৌ আমাৰ মাজলৈ আহিছে, কিন্তু মাজত আহিছে, নতুনকৈ আহিছে যদিও কিন্তু দুটা বস্তু লৈ আহিছে, এটা অভিনয় আৰু এটা বস্তু কি আহিছে ইউটিউবাৰ হিচাপে, ভাল ইউটিউবাৰ হিচাপে। কিন্তু আজি আমি এখন শ্বৰ্ট ফিল্ম কৰি আছোঁ। মই গহপুৰৰ পৰা আহিলোঁ, আজি অকস্মাত আহি শ্বৰ্ট ফিল্মখনৰ ডাইৰেকশ্যন কৰিছোঁ। কিন্তু আপোনালোকক শ্বৰ্ট ফিল্মখনৰ নামটো এতিয়া নকওঁ, কাৰণ কেলৈ আপোনালোকক ছাৰপ্ৰাইজ আছে। কিন্তু বহুত ধুনীয়া, তেখেতে মাকৰ এক্টিং কৰিছে, বহুত ধুনীয়া ভাল এক্টিং কৰিছে। কিন্তু শেষত আকৌ এবাৰ কৈছোঁ, আপোনালোকে নাজিতৰা ভাগৰ ইউটিউব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা, নাজিতৰাক ৰিচেণ্ট মই 2021 চনৰ কাৰণে, তাইতো এটা ভাল বিহুৱতী আছিলে, বিহুৰ কাৰণে মই তাক এটা ভাল অফাৰ কেইটামান দিম, আপোনালোকে 2021 দেখা পাব। কিন্তু মই ডিচেম্বৰ লাষ্টলৈ, এইটো মাহৰ লাষ্টলৈ শ্বুটিংকেইটা কৰিম। আমি ভাল বিহু, একদম মানে ৰৌ খাটি বিহু, আৰু নাজিতৰা বহুত ধুনীয়া ভাল বিহু নাচে কিন্তু দেই। আৰু আপোনালোকে ইউটিউব চেনেলত আপোনালোকে লাইক কমেণ্ট কৰি খুজিব, কি খুজিব, আপোনালোকে এটা বস্তুৱে খুজিব কমেণ্ট কৰি, যে নাজিতৰা তুমি ভাল ভাল ভিডিঅ' নাচি পিনে আমাৰ অসমীয়া বিহু কেনেকৈ নাচে এই বস্তুটো তাইক দেখুৱাবলৈ ক'ব। বহুত ধুনীয়া নাচে, আৰু আপোনালোকে প্ৰয়োজনীয় নাজিতৰাক মাতিব পাৰে, নাজিতৰা ভালকৈ বিহু নাচে। আৰু মোৰ লগত আছে লভলি ভণ্টি, এজনী অকণমানি ছোৱালী টিকলি এজনী আছে, এজনী টিকলি বেটি ব্লগৰ হৈছে, মই বোৱাৰী পাঠ কৰিছোঁ যিহেতুকে। আৰু আপোনালোকক লগ পাম আকৌ কাইলৈ, আকৌ নেক্সট ডে আকৌ লগ পাম। কাইলৈ আমাৰ শ্বুটিং আকৌ আছে, আৰু নেক্সট আকৌ আমি আৰু এটা ইউটিউব চেনেল বনাম, মানে ইউটিউব চেনেলত ভিডিঅ' আপলোড দিব নাজিতৰাই, আমাৰ যেতিয়া বিহু শ্বুটিং হ'ব। ধন্যবাদ, বাই বাই। ঠিকাদারে কথা সবাই থাকিব, রজা হরিশ্চন্দ্র মাটি বাড়ি বুকুদি যাব। ঠিকাদারে কথা সবাই থাকিব, রজা হরিশ্চন্দ্র মাটি বাড়ি বুকুদি যাব। দেহিও সমাজ ভাঙি যাব, অনাতন বাঢ়িব, সমাজ ভাঙি যাব, অনাতন বাঢ়িব। এতিয়া মোৰ লগত আছে কেমেৰামেন ধীৰেশ। তেখেতৰ লগত মই আগতেও কাম কৰিছোঁ,
তেখেতৰ এটা ইউটিউব চেনেল আছে আয়াংজিলিছ ষ্টুডিঅ' অফিচিয়েল ভিডিঅ'সমূহ তাত আপডেট কৰে লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম আৰু আজি তেখেতে আমাৰ লগত কেমেৰামেন হিচাপে আহিছে মই ইয়াত আহি গম পাইছোঁ লগ পাইছোঁ মই গম পোৱা নাছিলোঁ আহিব বুলি বাকী কোৱা নাজিতৰা বহুত কষ্ট কৰি আছে তাৰো ব্লগ ভিডিঅ' বনায় আৰু কিবা কিবি বহুত ভিডিঅ' ধুনীয়া ধুনীয়া ভিডিঅ' সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু মোৰ আয়াংজিলিছ ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ এই শ্বুটিং শ্বৰ্ট মুভিখনৰো মেকিং দিব আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে নিশ্চয় চাব আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰি দিব পাপৰিবা ডান্স মিলি জুলি খোৱাত ব্যস্ত এয়া খাই আছে পুৰা ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ